ভিডিঅ'টো আৰম্ভ কৰাৰ লগে লগে আপোনালোকক পোনপ্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ, ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু লগতে ভোগালী বিহুৰ অলেখ 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 মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। তো ভিডিঅ'টো একদম শেষলৈকে এনজয় কৰক। ধন্যবাদ। বাই বাই। তো এই আপোনালোকে দেখা পাইছে আমাৰ দেউতাই গাড়ী লৈ ওলাই আহিছে। আৰু এইবিলাক চাওক, অলপমান গাঁৱৰ দৃশ্য, গাঁৱত কেনেকৈ পৰিৱেশ চাওক। অ'কে গাইজ, তো ফাইনেলি আমি আইতাহঁতৰ ঘৰ আহি পালোঁ। আৰু এয়া হ'ল আমাৰ আইতাহঁতৰ ঘৰ। আৰু এয়া আহি পোৱাৰ লগে লগে চাহ দিলে, চাহ খাওঁ। আৰু এয়া আমি এতিয়া যাই আছোঁ খুৰীহঁতৰ ঘৰত। আৰু এইবোৰ হ'ল একদম সুন্দৰ, একদম প্ৰাকৃতিক দৃশ্য। আৰু এইবোৰ হ'ল একদম ধূলিমুক্ত একদম জাগা, একদম ধুনীয়া জাগা। উপভোগ কৰা আপোনালোকে। এটা গান লগাই দিছোঁ, শুনি শুনি উপভোগ কৰক। এয়া আমাৰ অসমৰ এখন সৰু গাঁও আৰু ইয়াৰে দৃশ্যবোৰ আপোনালোকে চাই আছে। কেনে পাইছে কমেণ্টত জনাব, লাইক শ্বেয়াৰ কৰি দিব। ভাই আহি কি জেগা পালো, একদম বালি। গাছৰ তলে বাঁহৰ তলে আমি যাই আছোঁ। আমি গৈ আছোঁ আমাৰ খুৰাহঁতৰ ঘৰ। আৰু এই হ'ল আমাৰ বিশিষ্ট ইউটিউবাৰ, অসমৰ জনপ্ৰিয় ইউটিউবাৰ। তোমাৰ ইউটিউব চেনেলটোৰ নাম কি আছিল ভাইটি? মোৰ চেনেলটো দেশী অসম। দেশী অসম, ইয়াৰ চেনেলটো হ'ল দেশী অসম। কৰিব নকৰিব। থেংক ইউ গাইজ। দেশী অসম এইফালে বাঁহৰ তলে গাছৰ তলে আহি আছে। আহি এটা বেলেগ বস্তু দেখা পাইছোঁ, আপোনালোকক দেখাবলৈ সক্ষম হৈছোঁ আমি। সক্ষম হ'ম আৰু এই চাওক, এই চাওক আমাৰ লগত আহি থাকক ব'লক। এই দেশী অসম আহি যা। এইয়া এই চাওক, এই চাওক, এই দেখা পাইছে? কি বুলি কয় এইটো? ভোগালী বিহুৰ উদযাপনৰ বাবে এনেদৰে ভেলাঘৰ বনোৱা হয়। অসমৰ গাঁৱে ভূঞে এনেদৰে ভেলাঘৰ বনোৱা হয়। তো ইফালে আৰু ইফালে আছে, আৰু এয়া উদযাপন হৈ আছে ভেলাঘৰ। ক'ত গ'ল? ৰ'ব দেখাই আছোঁ। এইটো চাওক, এইটো দেখা পাইছে? আৰু এইকেইটা চাওক আপোনাৰ ভেলাঘৰ। তো এইখিনিতে আৰু এটা ভেলাঘৰ আছে। ইয়াতে সদ্যহতে উদযাপন হৈ আছে ভেলাঘৰ, মানে গান চান বজাই লৈছে। চাওক
ফাইনেলি গাইছ আমি আহি পালোঁ আমাৰ খুৰাহঁতৰ ঘৰ আৰু এইটো হ'ল আমাৰ খুৰাহঁতৰ ঘৰ দেখা পাইছে আৰু এয়া হ'ল দেশী অসম ভাই খা তো এয়া দেখা পাইছে আপোনালোকে তাঁতশাল ইয়াক কোৱা হয় তাঁতশাল আপোনালোকে জানে বাৰু তথাপিও কৈ দিছোঁ মই আৰু এয়া আমি বুব পাৰোঁ আমি বুব নোৱাৰোঁ আৰু আমাৰ খুৰাহঁতে বুব পাৰে এয়া তেলৰ গাছ দেশী অসম ইফালি কৰা লেখা ক'তেই কোনফালে যাওঁ খুৰীহঁতৰ ঘৰৰ পৰা আহিলোঁ দোকান নাই ফিউজ নাগে মোক ছাবস্ক্ৰাইব নাগে আমি ইয়াতে ফটো উঠিব আহিছোঁ এই জেগাত চাওক কি সুন্দৰ দৃশ্য এয়া ফটো উঠি আছে দেখা পাইছে মজা ফটো হৈছে এনেদৰে আমি সোণালী ধাননি নহয় বেহাৰ ফুলৰ মাজে মাজে আমি আহি আছোঁ আৰু আহি এতিয়া আমি যাই আছোঁ আইতাহঁতৰ ঘৰ আইতা মানে খুৰাহঁতৰ ঘৰৰ পৰা বৰমাহঁতৰ ঘৰলৈ যাই আছোঁ তো ভিডিঅ'টো একদম শেষলৈকে চাব ভাই ক'ত যা মজা তো আজি এই ভ্লগটো ইমানতে শেষ হ'ল হাঁহি ফূৰ্তি ধেমালিৰ মাজত ইমানতে ভ্লগটো আজি শেষ হ'ল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব এনেকুৱা মোৰ নতুন কমেডি ভিডিঅ' চাই থাকিবলৈ ধন্যবাদ